আমাৰ আজিৰ কাৰণে এটা বৰ দুখৰ বিষয় যে যোৱা নিশা দুৰ্বৃত্তই আমাৰ বিদ্যালয়ৰ পৰা কিছু সামগ্ৰী চুৰ কৰি নিয়ে। আমাৰ বিদ্যালয়ৰ তিনিটা মটৰ, বৈদ্যুতিক মটৰ তিনিটা চুৰ কৰি নিয়ে। লগতে খেলৰ সামগ্ৰী কিছু লৈ যায় আৰু অন্যান্য সামগ্ৰী কিছুমান মানে পেলাই থৈ যায়, অপদস্থ কৰি পেলাই থৈ যায়। গতিকে এইখিনিৰ কাৰণে আমি বহুত দুখ পাইছোঁ আৰু আমাৰ বিদ্যালয়ৰ এই বস্তুখিনি আমি আচলতে পালে বেছি আনন্দিত হ'ম আৰু ঈশ্বৰৰ ওচৰত, প্ৰভু ভগৱন্তৰ ওচৰত আমি কামনা কৰিছোঁ যাতে তেওঁলোকৰ মনোবৃত্তিবিলাক ভাল হৈ আমাৰ বিদ্যালয়খনৰ এটা সুস্থিৰ বাতাবৰণ ৰক্ষা কৰাত আমাক ঈশ্বৰে সহায় কৰে। আমি এই আমাৰ যিটো কাৰ্য চোৰে সম্পাদন কৰিলে, যাতে এই চোৰখিনিক প্ৰভু ভগৱন্তই বা আল্লাই, ঈশ্বৰে আমাক তৎক্ষণাত আমাক চিনাকি কৰি দিয়ে, তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।